বন্ধুসকল মোৰ মুন্না ভাই আজি মোৰ লটাৰী লাগিছে এইটো চাওক মই যোৱা সপ্তাহত আপোনাৰ কি হৈছিলে মই পেট্ৰল পাম্পৰ পৰা তেল সোমাইছিলোঁ তেতিয়া মোক এখন কুপন দিছিলে ৰিলায়েন্স কোম্পানীৰ ফালৰ পৰা আৰু আজি মোক কল কৰিছে আপোনাৰ লটাৰী লাগিছে আপুনি দুখন মানে গিফ্ট পাইছে এখন আপুনি গিফ্ট আৰু এখন কিবা ভাউচাৰ এখন পাইছে বুলি মোক কৈছে দেন মোক মাতিছে তেওঁলোকৰ অফিচত মোক পেৰেণ্টছ লৈ যাব দিছে তো মোৰ ঘৰ বহুত দূৰত হয় মই পেৰেণ্টছক লৈ যাব নোৱাৰিলোঁ তেতিয়া মোক কৈছে যে আপুনি যিকোনো কাপলছক লৈ আহক তেতিয়া মোৰ ফেমিলিৰ মই দুজন কাপলক লৈ গৈছোঁ যোৱাৰ পিছত কি কৰিলে তেওঁলোকৰ অফিচত গ'লোঁ যোৱাৰ পিছত তেওঁলোকে কৈছে একো পইচা চইচা একো নালাগে একো পে'মেণ্ট কৰিব নালাগে একো বস্তুৰ প্ৰয়োজন নাই আপুনি জাষ্ট আহক গিফ্টটো লওক আৰু গুচি যাওক দেন মই হেপ্পী হ'লোঁ হৈ তেনেকৈ গ'লোঁ যোৱাৰ পিছত তেওঁলোকে কি কৰিলে মোক কিছুমান পলিচিৰ কথা কোৱা আৰম্ভ কৰিলে বক মানে উল্টা পুল্টা কামোৰ সেই কামোৰৰ পিছত তেওঁলোকে মোক গিফ্ট দিলে চাওক ৰিলায়েন্সৰ ফালৰ পৰা মোক বাতি ছেট গিফ্ট কৰিলে এইটো বাতি ছেট চাগে আপোনালোকৰ মেকুৰীক আপোনালোকে খোৱা খাদ্য খাবলৈ নিদিয়ে আজিকালি তো এনেকুৱা 30-35 টকা দামৰ বাতি ছেট মোক গিফ্ট কৰিলে য'ত 4খন বাতি আছে আৰু মোক কি কৰিলে এখন নোটবুক দিলে য'ত এইটো চাওক ৰিলায়েন্স কোম্পানীৰ পৰা কৰ্পৰেট এজেণ্ট অফ ৰিলায়েন্স নিপন লাইফ ইঞ্চুৰেঞ্চ বুলি লিখা আছে এইখন আৰু ইয়াত এখন আপোনাৰ হেৰি এখন দিছে কিবা এখন হেৰি এখন আছে কাৰ্ড এখন আছে ক'ৰবাত য'ত আপুনি ফুৰিব গ'লে বোলে আপুনি কিবা হোটেলৰ বিল চিল কিবা কিবি তেওঁলোকে দিব তেনেকুৱা এইটো সঁচা হয়নে মিছা হয় মই নাজানো বাৰু গতিকে কোনোবাই যদি এইবিলাক কিবা কিবি পাইছে আপোনালোকে মোক জনাব প্লিজ কমেণ্টত জনাব মই আজিলৈকে তেনেকৈ একো পোৱা নাই আৰু মোক চাওকচোন এই গোটেই দিনটো মোৰ বৰবাদ কৰি দিলে আজিৰ দিনটো গোটেই দিনটো বৰবাদ কৰি দিলে এইখনৰ কাৰণে ফেমিলিৰ লেঠা লগাই ফাল্টু এটা বস্তু একদম ফাল্টু কি ক'ম আৰু কওক থেংক ইউ